ভগৱান সৃষ্টিত বিৰাজমান পৰম চেতনা। ভগৱান কোন? এই প্ৰশ্নটো যিমান সহজ যেন লাগে সিমান গভীৰ আৰু বিস্তৃত। ভগৱান কেৱল এটা মূৰ্তি, নাম বা ব্যক্তি নহয়, তেওঁ হৈছে সেই পৰম সত্তা যি সৰ্বত্ৰ সৃষ্টিত বিৰাজমান। তেওঁ জ্ঞান, শক্তি, কৰুণা আৰু চেতনাৰ উৎস। তেওঁ সাকাৰ, নিৰাকাৰ আৰু ভক্তৰ ভাৱ অনুসৰি নিজকে প্ৰকট কৰে। ভগৱান শব্দটো পঞ্চমহাভূতৰ ভিতৰতে নিহিত। ভ মানে ভূমি, যি আমাৰ স্থিতি, পুষ্টি আৰু জীৱনৰ আধাৰ। গ মানে গগন, যি বিস্তাৰ, আকাশ আৰু চেতনাৰ প্ৰতীক। ব মানে বায়ু, যি গতি, প্ৰাণ আৰু সংযোগৰ মাধ্যম। অ মানে অগ্নি, যি শক্তি, শুদ্ধতা আৰু পৰিৱৰ্তনৰ উৎস। ন মানে নীৰ, যি শীতলতা, অনুভৱৰ প্ৰবাহ আৰু জীৱনৰ ৰস। ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয় যে প্ৰকৃতিয়েই ভগৱান। আমাৰ অস্তিত্ব, জীৱন আৰু আত্মিক যাত্ৰা যি পৰম সত্তাৰ সৈতে সংযুক্ত। প্ৰকৃতিক প্ৰেম কৰা মানেই ভগৱানক প্ৰেম কৰা। যেতিয়া আমি গছৰ ছাঁত বিশ্ৰাম লওঁ, পানীৰ শীতলতাত শান্তি পাওঁ, অগ্নিৰ উষ্ণতাত শক্তি পাওঁ, তেতিয়া আমি ভগৱানৰ প্ৰত্যক্ষ স্পৰ্শ অনুভৱ কৰোঁ। যেতিয়া আমি প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা, প্ৰাণীৰ প্ৰতি কৰোণা আৰু কৰ্মৰ প্ৰতি নিষ্ঠা ৰাখোঁ, তেতিয়া ভগৱানে আমাক কৃপা কৰে। তেওঁৰ কৃপা কোনো শব্দ নহয়, বৰং জীৱনৰ সফলতা, আত্মিক ক্ষমতা আৰু শান্তিৰ ৰূপ। এইদৰে ভগৱান শব্দটো নিজেই সৰ্বত্ৰ প্ৰকৃতিৰ সাৰাংশ ধৰি ৰাখিছে। তেওঁ প্ৰতিটো কোণত, প্ৰতিটো শব্দত, প্ৰতিটো স্পন্দত ব্যাপ্ত। তেওঁ আমাৰ শ্বাসত, চিন্তাত আৰু কৰ্মত বিৰাজমান। এই পৰম সত্যক গ্ৰহণ কৰি ইয়াক বাস্তৱ জীৱনত অনুশীলন কৰিলেহে মানৱ জীৱনটো সফল, পবিত্ৰ আৰু পৰিপূৰ্ণ হৈ উঠিব, অৰ্থাৎ পৰম মুক্তিৰ দুৱাৰ খোল খাব। জয় গুৰু।